হ্যালো গাইস, আপোনালোকক স্বাগতম। আজি আকৌ এটা নতুন ভিডিঅ' লৈ। তো আজি আমি ঘৰতে এনে বহি আছো, ভাবিলো যে এটা ব্লগ বনাই ল'ম। ব্লগটো হ'ব ঘৰৰে কাষতে ৱাটাৰ সাপ্লাই আছে, ৱাটাৰ সাপ্লাই নদীৰ কাষতে কেনেকৈ কুঁৱা খান্দিছে এইটো চাবলৈ যাম। তো গাইস আমি ঘৰৰ পৰা ওলালো, এতিয়া গৈ আছো আমি। ঘৰৰ পৰা অলপ দূৰত হয়, মোটামুটি 1 কিলোমিটাৰ মান হয়। তাৰ কাৰণে আমি চাইকেলেৰে যাব লাগিব। চাইকেলো আহিছে, 3-4জন মান যাম আৰু। আমি আহি এখন এইখন দলঙেৰে পাৰ হ'ব লাগিব। গাইস আমি এতিয়া এখন পাহাৰ পালো, এতিয়া পাহাৰৰ মাজেদি যাব লাগিব। এইখনে হয় ৰাস্তা, ইমান ভাল ৰাস্তা নহয়। আমি এতিয়া পাহাৰৰ মাজেদি গৈ আছো, এইখন পাহাৰ হয়। তো গাইস ভিউ চাওক। হেল্ল' গাইস, আমি গৈ আছো এতিয়া পামেয়াৰ, এইখন পাহাৰৰ মাজেদি ৰাস্তা। তো ইহঁতে যে গৈ আছে আগতে, আহি পালো। এইখনে হয় ৱাটাৰ সাপ্লাই। গাইস আমি আহি পালো, এতিয়া আমি ভিতৰলৈ সোমাই যাম। তো গাইস এইখনে হয় মেচিনখন, এইখনৰে ওপৰলৈ পানী উঠে। গাইস এইখনে হয় ৱাটাৰ সাপ্লাই, আৰু এইখন যিখন দেখা পাইছে ইয়াত তলত আছে কুঁৱাখন, নদীৰ তলত খুজিছে। তো গাইস আমি এতিয়া ইয়াৰ ওপৰত উঠি যাম। গাইস আমি এতিয়া উঠি আছো ওপৰত। গাইস ভিউ চাওক কেনেকা, এইটো ওপৰত হয়, ওপৰৰ পৰা। তো গাইস আমি এতিয়া একেবাৰে ওপৰত উঠি আহিলো। এইখনৰ ভিতৰত পানী আছে, ইয়াৰ পৰা মিস্ত্ৰীৰে আহি ইয়াতে জমা হয়। আমি এতিয়া কাষত থকা কুঁৱাখন চাবলৈ গৈ আছো, এইখনে হয়। তো গাইস এইখনে হয় কুঁৱাখন, যিখন পানীৰ তলত বালি খান্দি তললৈ কুঁৱা বনাইছে। এইখন মেচিনেৰে বনাইছে, এইখনে হয়। এইখন ঢালাই দিছে। গাইস যিখন পাইপ দেখা পাইছে এইখনে হয়। এইখনেৰে ওপৰলৈ পানী উঠি আহে তলৰ পৰা, উঠি এই ইয়াতে যায় ওপৰত। এইখন ইয়াতে আহি পানী জমা হয়। এইখন হৈছে ৱাটাৰ পাম্প হাউচ ৰিভাৰ। চাই লওক। আজি আমি আৰু ভিডিঅ' নবনাওঁ, এতিয়া আমি ঘৰলৈ যাম। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।